নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নতুন অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই বছৰ এইচএছ স্কুটি পাবৰ কাৰণে তোমালোকে অনলাইন কৰিব লাগিব নে নালাগিব তাৰ কাৰণে তোমালোক কনফিউজত আছা। তোমালোকক মই জনাই দিওঁ যে এই বছৰ তোমালোকে অনলাইন কৰিব লাগিব নে নালাগিব, যিহেতু 2022 আৰু 23 চনত কোনো অনলাইন হোৱা নাছিল। ডাইৰেক্ট মেৰিট লিষ্ট ওলাইছিল আৰু সেই মেৰিট লিষ্টৰ মতে স্কুটি দিয়া হৈছিল। যিহেতু তোমালোকৰ এজেঞ্চি হাতত ডাটাখিনি তোমালোকৰ আছেই আৰু সেই ডাটাসমূহেৰে মেৰিট লিষ্ট প্ৰস্তুত কৰে আৰু সেই মেৰিট লিষ্টেদি স্কুটি প্ৰদান কৰি আহিছে। আৰু এই বছৰ কোনো অনলাইন কৰিব নালাগে, তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টেদি তোমালোকক স্কুটি প্ৰদান কৰা হ'ব। আৰু মেৰিট লিষ্ট স্কুটি প্ৰদান কৰিবৰ কাৰণে তোমালোকৰ মেৰিট লিষ্ট স্কুটি যেতিয়া তোমালোকক প্ৰদান কৰিব তাৰ 10-15 দিন আগত তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টেদি তোমালোকৰ নাম থাকিব, তোমালোকৰ ডিলাৰৰ নাম থাকিব আৰু তাত গৈ তোমালোকে ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব আৰু তেতিয়া তোমালোকক স্কুটি প্ৰদান কৰিব। আৰু তোমালোকে ভাবি আছা যে যিহেতু 2022 আৰু 23 চনত স্কুটি প্ৰদান কৰিছিল মেৰিট লিষ্টেদি আৰু কোনো অনলাইন কৰা হোৱা নাছিল, আৰু এই বছৰ মেৰিট লিষ্টৰ কাৰণে অনলাইন কৰিব লাগিব নেকি? নালাগে, তোমালোকে কোনো কাৰণত অনলাইন কৰিব নালাগে। তোমালোকৰ মেৰিট লিষ্ট ওলাব আৰু সেই মেৰিট লিষ্টেদি তোমালোকক স্কুটি প্ৰদান কৰিব। সেই মেৰিট লিষ্টত তোমালোকৰ নাম থাকিব, তোমালোকৰ ডিলাৰৰ নাম থাকিব, তোমালোকৰ গোটাখিনি A to Z থাকিব। তোমালোকে তাৰপিছত সেই ডিলাৰত গৈ তোমালোকে ডকুমেণ্টখিনি ভেৰিফাই কৰি ল'বা আৰু তেতিয়া তোমালোকক সেই মেৰিট লিষ্টেদি তোমালোকক স্কুটি প্ৰদান কৰিব। তোমালোকে আৰু চিন্তা নকৰিবা আৰু তোমালোকে কোনো কনফিউজ হ'ব নালাগে, তোমালোকৰ অনলাইন কৰিব নালাগে। তোমালোকক মেৰিট লিষ্টেদি তোমালোকক স্কুটি প্ৰদান কৰিব। তোমালোকৰ আজিৰ পৰা এই কনফিউজটো মই দূৰ কৰি দিলোঁ। আৰু এনেধৰণৰ নটিফিকেশ্যন পাবৰ বাবে তোমালোকে মোৰ চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগলৈ এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' তোমালোকে পাই থাকা। আজিলৈ এৰিলোঁ, ধন্যবাদ।